हेलो गाइज की खबर आपनलोকৰ आशा करूँ आपनलोকৰ खबर ভাল निশ্चয়। আজি হৈছে 5 ছেপ্টেম্বৰ শিক্ষক দিৱস আৰু আজি দিনটো কি কৰোঁ তাকে আপোনালোকক দেখুৱাই যাম। বহুদিন হ'ল ব্লগ দিব পৰা নাই, সেয়ে ভাবিলোঁ আজি এটা ব্লগ আৰম্ভ কৰোঁ। এতিয়া মই দাদা এজনৰ ঘৰত গৈ আছোঁ। স্কুলখনৰ ওচৰতে দাদা এজন থাকে, তাতে মই তাক ড্ৰেছ কৰাম। সি আজি মহাত্মা গান্ধী হ'ব, মানে ফেঞ্চি ড্ৰেছ প্ৰতিযোগিতা আছে আৰু বলক কেনেকৈ কি কৰোঁ দেখুৱাই যাম, চাই থাকিব। এতিয়া মই কাপোৰযোৰ পিন্ধাব লৈছোঁ। এয়া চশমা লগতে ধুতি আৰু দাড়ি আৰু এয়া ৰেডি কৰা হৈ গ'ল। ভিডিঅ' কৰা নহ'লে মই কেনেকৈ কাপোৰযোৰ পিন্ধালোঁ কি কৰিলোঁ আৰু চাওকচোন, ভাল লাগিছেনে বাৰু জনাবচোন কমেণ্টত কেনেকুৱা লাগিছে। এতিয়া মই তাক ৰেডি কৰাই স্কুললৈ লৈ আহিলোঁ আৰু স্কুলত এতিয়া কেক কাটিব লৈছে। যিহেতু আজি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন উপলক্ষে শিক্ষক দিৱস পালন কৰা হয় আৰু কেক নকটাকৈনো কেনেকৈ হ'ব, হয়নে নহয়? It's not small. If we say it's very small, but I think it is very big. Okay? A very good present even to Sneha Miss from our parents' side. So I would like to কেক কাটোৱাৰ পাছতে ফেঞ্চি ড্ৰেছ কম্পিটিশ্যনখিনি আৰম্ভ কৰিলে। এতিয়া এয়া ল'ৰাক ষ্টেজত উঠাইছে আৰু অলপ মেমহঁতেও শিকাই দিছে। সিহঁতে যিহেতু ইমান নাজানে, সৰু হৈ আছে। মই সৰুৰ পৰাই তাক অকণমান ষ্টেজত উঠাব চেষ্টা কৰোঁ, যাতে ষ্টেজত উঠিলে যিটো ভয়, সেই ভয়টো নোহোৱা হৈ যায়। সিহঁতৰ প্ৰগ্ৰেমটো হৈ যোৱাৰ পাছতেই বেলেগ ক্লাছৰ ল'ৰা ছোৱালীখিনি ডান্স কৰা আৰম্ভ কৰি তাৰে অকণ ভিডিঅ' ক্লিপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু গানবোৰ বজাব নোৱাৰিম কাৰণ কপিৰাইট আহিব। এতিয়া এয়া ইহঁতক ঠাণ্ডা আৰু কেক এইবোৰ খাব দিছে। এতিয়া মই আকৌ ৰাতিপুৱা য'ত কাপোৰ পিন্ধাইছোঁ তালৈ গৈ কাপোৰযোৰ চেঞ্জ কৰাই ঘৰত যাম। কাপোৰযোৰ চেঞ্জ কৰাই আমি এয়া টেম্পুত উঠিলোঁ। গাড়ীৰ পৰা নমাৰ পাছতেই ধুনুৰ একদম উৎপাত, মানে দোকানত গৈ কিবা এটা কিনি দিব লাগে। যাওঁতেই এয়া পেপচি দেখিলোঁ আৰু সৰুকালত বহুত খাইছিলোঁ। স্কুলত যেতিয়া গৈছিলোঁ এনেকৈ আহোঁতে পেপচি খাই আহোঁ। সেয়ে ভাবিলোঁ আজি ল'ৰাকো খুৱাই চাওঁ কেনেকুৱানো লাগে। মই ভবাই নাছিলোঁ আজিও যে এইবোৰ আছে। এতিয়া খালি দামটো বেছি হ'ল। এই পেপচিটো কোনে কোনে খাইছিলে কমেণ্টত জনাবচোন। মই কিন্তু বহুত খাইছিলোঁ, সেয়ে অকণমান ল'ৰাৰ লগতে সৰুকালৰ দিনবোৰলৈ আজি উভতি গ'লোঁ। সেইফালে চোৱা। ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। আজি ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো।